নমস্কাৰ, মই বিদেশ জয়িকা আন এটি ভিডিঅ'লৈ সকলোৱে স্বাগতম জনাইছোঁ। আজি আপোনালোক দেখা বিচাৰিম কাঠৰ দৰ্জাত লেমিনেশ্যন বা পলিচ কেনেকৈ কৰে আৰু প্ৰথমতে কি কৰি ল'ব লাগে। আহকচোন চাওঁ ভিডিঅ'টো। আমি 80 নম্বৰ চিৰিজ পেপাৰ মাৰি আছোঁ, আইৰণ চিৰিজ পেপাৰ 80 নম্বৰ, সেইটো দি পেলাই আমি কাঠটো চিৰিজ কৰি আছোঁ। তাৰপিছত চিৰিজ মাৰি পেলাই পিছত আমি ঝাৰি পুচি পিছত চিলাৰ মাৰিম, পৰা এছিয়ান পিউ চিলাৰটো মাৰিম। মাৰাৰ পিছতে পুডিঙৰ কাজ কৰিম, আমি পুডিঙৰ কাজ কৰি পিছত চিৰিজ কৰি আকৌ চিলাৰ মাৰিম। গ্রাম সিলার, এতে আমি 50 গ্রাম হাডনা দিন। এতে আমি 50 গ্রাম আমি হাডনা মাপি লৈছোঁ দিম। গরম থিনারও দিম। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব।